हेलो दोस्तों, वेलकम टू माय यूट्यूब चैनल DK মানে আজি আমাৰ ধান দাব ধান আছে তাৰপিছত তাকে বোলো ভিডিঅ' এটা বনাওঁ আৰু আপোনালোকক দেখাওঁ কেনে লাগিলে জনাব কমেণ্টত। ভিডিঅ' যদি ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট এটাও কৰি দিব, মনটো ভাল লাগিব তেতিয়া আগলৈও এনেকুৱা ভিডিঅ' বনাই থাকিম আৰু কি আৰু। এতিয়া আজি ৰ'দটো অলপ বেছি দিয়াৰ কাৰণে ভিডিঅ' শ্বুট কৰিবলৈ অলপ অসুবিধা হৈছে। তাকে এখন আমাৰ পথাৰ মনোমোহা এটা দৃশ্য সুন্দৰ। ছাগলী সোমাই খাই আছে এটা পৰিৱেশ, কিন্তু ৰ'দটো আজি অলপ বেছিকৈ দিয়াৰ কাৰণে অসুবিধা হৈছে দাৱনীসকলৰ। তাকে চাহ লৈ আহিছিলোঁ, ব'লক চাহ খোৱা। এয়া পানী আৰু তামোল আনিব আহিছোঁ। এইটো এটা নৰ্মেল মুঠি কল দাৱনী এটা আছে, নৰ্মেল এটা মুঠি, আৰু মোৰ আছে এটা আছে এয়া মুঠি। দুটা কম্পেয়াৰ কৰিম আজি দুটা মুঠিৰ লগত। এইটো এটা মুঠি যিটো মোৰ ৱাইফে এইটোত আছে, এইটো বনাইছে, আৰু নৰ্মেল মুঠি এইটো দুটা কম্পেয়াৰ কৰি চাওক। এয়া সোণোৱালী পথাৰ, আঘোণৰ সোণোৱালী পথাৰ। এয়া চকুৰে যিমান দূৰলৈ দেখিছে সেয়া চব আমাৰ মাটি নহয়, সৌ বাহানীখনৰ পৰা অকণমান আগলৈ আমাৰ মাটি। মই আৰু মোৰ ৱাইফ চাহ দিবলৈ আহিছোঁ। সৌৱা ধান কাটি আছে, দাৱনীয়ে ধান কাটি আছে। ভাবিলোঁ আপোনালোকক দেখাওঁ, এটা ব্লগ বনাওঁ। এই ধানবোৰ আলিটোত পৰি থকাৰ কাৰণে যাবলৈ অসুবিধা হয়, সেইকাৰণে ধানবোৰ অলপ ফাওলাই দিছে ফালে। বাইদেউ ধান কাটিছে ন? কেনেকুৱা লাগিছে ৰ'দত ধান কাটি? ভাল লাগিছে ন? ইমান ধুনীয়া ধান ন? মানুহকেইজনো ধুনীয়া অলপ অলপ, হা?